হেল্ল' ফ্ৰেণ্ডছ, এডভাইচ এছাৰলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম জব নিউজ সম্পৰ্কে। নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ চমুকৈ নেৰিষ্টত হিউজ পৰিমাণৰ ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াত টোটেল পোষ্ট আছে 56,465। চ' এই পোষ্টৰ বিষয়ে কোৱাৰ আগতে নেৰিষ্টৰ বিষয়ে কিছু কথা কৈছোঁ। নেৰিষ্ট এটা চৰকাৰী এডুকেশ্যনেল ট্ৰাষ্ট যিয়ে 2002 চনৰ পৰা অসমৰ লগতে নৰ্থ ইষ্টৰ বাকী ৰাজ্যবিলাকতো অৰুণাচল, নাগালেণ্ড, মেঘালয় এইবিলাক ঠাইত বৃত্তিমূলক পৰীক্ষা আয়োজন কৰিছে আৰু তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে গোটেই নৰ্থ ইষ্টত তেওঁলোকে বৃত্তিমূলক পৰীক্ষা পাতে আৰু স্কলাৰশ্বিপ দিয়ে। এইটো অফিচিয়েল ৱেবছাইট www.NERITS.org লগইন কৰিলে ইয়াত NERITS Recruitment বুলি এটা অপশ্যন পাব। ইয়াত আপোনালোকে যাব, তাত গৈ প্ৰথম যিটো এডভাৰটাইজমেণ্ট ইয়াত দিয়া হৈছে, নটিফিকেশ্যন দিয়া হৈছে, সেইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এডভাৰটাইজমেণ্টটো আপোনালোকৰ ডাউনলোড হ'ব। চ' ইয়াতে গোটেই এডভাৰটাইজটো অসমীয়াত দিয়া আছে, আপোনালোকে পঢ়ি চাব পাৰিব। মই ডাইৰেক্টলি মোৰ ৱেবছাইটৰ পৰা দেখুৱাইছোঁ এই পোষ্টৰ বিষয়ে। চ' এই পোষ্টৰ নাম হৈছে এডুকেশ্যনেল চেণ্টাৰ ছুপাৰভাইজাৰ। চ' এওঁলোকে যিবোৰ স্কুলত বৃত্তিমূলক পৰীক্ষা আয়োজন কৰে সেই পৰীক্ষাসমূহৰ চেণ্টাৰবিলাকৰ ছুপাৰভাইজাৰ। গতিকে এল পি ছেকশ্যনৰ হ'ব পাৰে, এম ই ছেকশ্যনৰ হ'ব পাৰে, হাই স্কুল লেভেলৰ হ'ব পাৰে বা গভৰ্ণমেণ্ট বা প্ৰাইভেট যিকোনো স্কুলৰ হ'ব পাৰে। ইয়াত টোটেল পোষ্ট আছে 56,465 আৰু ইয়াত পোষ্টসমূহ আকৌ ভাগ কৰা হৈছে। আপাৰ আছামৰ কাৰণে আছে 15,430, লৱাৰ আছামৰ কাৰণে আছে 18,500, নৰ্থ আছামৰ কাৰণে আছে 8,650, মিডিল আছাম এণ্ড হিল ডিষ্ট্ৰিক্টছৰ কাৰণে আছে 11,885 আৰু বৰাক ভেলীৰ কাৰণে আছে 2,000 ভেকেঞ্চি। সকলোবিলাক কেটেগৰী ST, SC, OBC, MOBC, জেনেৰেল সকলোৰে কাৰণে অপেন হৈ আছে। গতিকে সকলোৱে এপ্লাই কৰিব পাৰিব। চ' এতিয়া আহিলোঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি আপুনি প্ৰাইমেৰী লেভেলৰ স্কুলৰ ছুপাৰভাইজাৰৰ কাৰণে এপ্লাই কৰিব খোজে তেনেহ'লে HSLC পাছ হ'ব লাগিব। যদিহে আপুনি ME স্কুলৰ কাৰণে এপ্লাই কৰিব খোজে তেতিয়াহ'লে HS পাছ হ'ব লাগিব। আৰু যদি আপুনি হাই স্কুল লেভেলৰ কাৰণে এপ্লাই কৰিব খোজে তেতিয়াহ'লে BA, BCom বা BSc পাছ হ'ব লাগিব। এতিয়া আহিল এজ লিমিট, যে বয়স আপোনাৰ কিমান হ'ব লাগিব। 18ৰ পৰা 48 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু কাম কৰা হ'ব জানুৱাৰী 2018ৰ পৰা। তাৰপিছত আহিল চেলাৰী। চ' চেলাৰী হৈছে 5,000ৰ পৰা 22,000 পাৰ মান্থ, নাইবা পাৰ ষ্টুডেণ্ট হিচাপত আপোনালোকক কমিশ্যনো দিব পাৰে। চ' নেক্সট আহিলোঁ কেনেদৰে আপুনি এপ্লাই কৰিব। চ' আপুনি ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰিব লাগিব, তাৰ লগতে বায়'ডাটা দিব লাগিব। এনভেলপত আপুনি নিজৰ এড্ৰেছটো দিব লাগিব। তাত আপুনি 5 টকাৰ এটা পষ্টেল ষ্টাম্প লগাব লাগিব আৰু তলত দিয়া এড্ৰেছটোত আপোনালোকে পঠাব লাগিব। ইয়াত এড্ৰেছটো দিয়া আছে, টু দ্য ছেক্ৰেটাৰী মেনেজিং ডিৰেক্টৰ এমপ্লয়মেণ্ট ৰিক্ৰুইটমেণ্ট ট্ৰাষ্ট বৰ্ড, নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ, এডমিনিষ্ট্ৰেটিভ অফিচ, বেক চাইড অফ বাৰ নামঘৰ, ৱাৰ্ড নাম্বাৰ 1, পোষ্ট অফিচ ঢেকিয়াজুলি, ডিষ্ট্ৰিক্ট শোণিতপুৰ, আছাম, পিন 784110 আৰু ইয়াত ফোন নম্বৰ সহ দিয়া আছে। গোটেইখিনি আপুনি ডিটেইলছ চাব পাৰিব। ভিডিঅ'টি ডিছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ ৱেবছাইটটোৰ, সেই আপোনালোকে তাত ভিজিট কৰি গোটেইখিনি চাব পাৰিব। তাৰপিছত আপোনালোকৰ ইয়াতে এক্সাম চেণ্টাৰবিলাকৰ নাম দিয়া আছে, কোন কোন ডিষ্ট্ৰিক্টত এক্সাম হ'ব। গতিকে এক্সাম চেণ্টাৰৰ নাম দিয়া আছে, সেই হিচাপত আপোনালোকে এপ্লাই কৰিব পাৰিব। গোটেইখিনি ডিটেইলছ পাব ডিছক্ৰিপশ্যন বক্সত এটা লিংক, এইটো তাত ক্লিক কৰিলে ৱেব পেজটো পাব। এই পেজ গোটেইখিনি ডিটেইলছ চাব পাৰিব। তাৰ উপৰি আপুনি অফিচিয়েল এডভাৰটাইজমেণ্টটো যদি বিচাৰে ইয়াতে ক্লিক কৰিলে অফিচিয়েল এডভাৰটাইজমেণ্টটো পাব। আৰু যদি যিটো আপুনি নেৰিষ্টৰ ৱেবছাইটত যাব বিচাৰে ইয়াতে আপুনি ক্লিক কৰিলে নেৰিষ্টৰ ৱেবছাইটত যাব পাৰিব। গতিকে আপুনি এখন ষ্টেণ্ডাৰ্ড ফৰ্মত গোটেইখিনি ফিল আপ কৰি পষ্টৰ নাম সহ ডিটেইলছ দিয়াৰ পিছত এখন বায়'ডাটা পঠাই দিব তলত দিয়া এই এড্ৰেছটোত। আজিলৈ ইমানে। বন্ধুবৰ্গলৈ ভিডিঅ'তে শ্বেয়াৰ কৰক আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ' পাব বিচাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।